Grammar pattern verb plus aya, oya, theta. This grammar pattern expresses obligation or necessity to do some specific things. অৰ্থাৎ কোনো এটা কামৰ প্ৰয়োজনীয়তা বুজাবলৈ আয়া, অয়া, থুৱেটা ব্যৱহাৰ কৰা হয়। এতিয়া আয়া থুৱেটা ক'ত ব্যৱহাৰ কৰা হয় আৰু অয়া থুৱেটা ক'ত ব্যৱহাৰ কৰা হয় জানেনে? আয়া থুৱেটা ব্যৱহাৰ কৰা হয় যদিহে এণ্ডিঙত আপোনাৰ ভাৱেল অ আৰু আ থাকে। ভাৱেল অ আৰু আ থাকিলে আয়া থুৱেটা ব্যৱহাৰ কৰা হয়। আৰু যদি আপোনাৰ এণ্ডিঙত অ আৰু আক বাদ দি বাকীবোৰ ভাৱেল থাকে, নহ'লে কনচনেণ্ট থাকে, তেতিয়া অয়া থুৱেটা ব্যৱহাৰ কৰা হয়। অ আৰু আ থাকিলে আয়া থুৱেটা, আৰু যদি অ আৰু আক বাদ দি বাকীবোৰ ভাৱেল থাকে আৰু কনচনেণ্ট থাকে এণ্ডিঙত, তেতিয়াহ'লে অয়া থুৱেটা ব্যৱহাৰ কৰা হয়। ফৰ এক্সাম্পল, খাচ্ছি নংগু হালকায়ো, খাচ্ছি নংগু হালকায়ো, লগত বাস্কেটবল খেলিবা নেকি? মোৰ লগত বাস্কেটবল খেলিবা নেকি বা খেলিব নেকি? মিয়ান হেও খুংবু হেয়াদুৱেও, চিহমি ইশ্বয়। মিয়ান হেও মই দুখিত বা চৰি, খুংবু হেয়াদুৱেও মই পঢ়িব লাগিব। বিকজ কাৰণ মোৰ পৰীক্ষা আছে, চিহমি ইশ্বয়, খুংবু হেয়া থুৱেও। নেক্সট এক্সাম্পল, 선생님 내일도 병원에 와야 돼요. 선생님 내일도 병원에 와야 돼요. 선생님 অৰ্থাৎ ডক্টৰক সুধিছে, ডক্টৰজনকো 선생님 বুলি কৈছে যে 선생님 내일도 병원에 와야 돼요. কাইলৈও হস্পিটেললৈ আহিব লাগিব নেকি? নে নেইলটো ওচেও, হয় কাইলৈও আহিব। ইয়াত ৱা অ'দাটোত অ' আছে। অ' থকাৰ বাবে ইয়াত আয়া থুৱেও যোগ কৰা হৈছে। 와야 돼요. 선생님 내일도 병원에 와야 돼요. 네, 내일도 오세요. Next, 집에 가서 청소해야 돼요. 집에 가서 청소해야 돼요. ঘৰলৈ গৈ চাফ চিকুণ কৰিব লাগিব, ঘৰ চাফা কৰিব লাগিব। 저녁에 손님이 오세요. সন্ধিয়া আলহী আহিব। সন্ধিয়া আলহী আহিব, গতিকে মই ঘৰলৈ গৈ চাফা কৰিব লাগিব। নেক্সট, 밥 먹고 약을 먹어야 돼요. 밥 먹고 약을 먹어야 돼요. ইয়াত মক্তা হৈছে verb, আৰু মক্তাৰ এণ্ডিং যিটো ষ্টেম এলফাবেট আছে সেইটো হৈছে আপোনাৰ কনচনেণ্ট কক, খিয়ক। গতিকে ইয়াত অয়া থুৱেও যোগ কৰা হৈছে। 밥 먹고 약을 먹어야 돼요. 밥 먹고 মানে ভাত খাই উঠি আপুনি দৰৱ খাবই লাগিব। 밥 먹고 약을 먹어야 돼요. ভাত খাই দৰৱ খাবই লাগিব, আৰু খোৱাটো প্ৰয়োজনীয়তা, গতিকে 먹어야 돼요.